নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি ফুড এণ্ড লাইফ হেক চেনেলত এটা খুব সোৱাদ লগা আৰু হেল্ডি বইল দাইলৰ ৰেচিপি লৈ আহিছোঁ। তেন্তে এই ৰেচিপিটো মই কেনেকৈ বনালোঁ তাকে চাওঁ ব'লক। দাইলখিনি বনাবলৈ প্ৰথমে এয়া ল'লোঁ মই ফলা মগু দালি, যি আমি প্ৰসাদৰ দালি বুলিও কওঁ। আৰু এইখিনি দুঘণ্টা তিয়াই পিছত ভালদৰে ধুই পানী টুকি ল'লোঁ। এতিয়া যিটো বাচনত মই দাইলখিনি বইল কৰিম সেই বাচনটোলৈ গোটেই দাইলখিনি ট্ৰান্সফাৰ কৰি দিলোঁ আৰু তাত দি দিলোঁ পানী আৰু দাইলখিনি বইল হ'বলৈ দিছোঁ। আৰু লগতে মই জোখমতে ইয়াতে নিমখ এড কৰি দিলোঁ। নিমখ আপোনালোকে নিজৰ জোখমতে বা প্ৰয়োজন অনুপাতে এড কৰিব। সামান্য এবাৰ লৰাই দিছোঁ আৰু এতিয়া দাইলখিনি বইল হ'বলৈ দিম। আনফালে এনেকৈ মই টুকুৰা টুকুৰাকৈ ভেজিটেবলছ কাটি ল'লোঁ। ইয়াত মই ভাতকেৰেলা, আলু আৰু এটা বিলাহী এনেকৈ মাজতে ফালি লৈ লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী ভেজিটেবলছ এড কৰিব পাৰিব। কিছু সময় দাইলখিনি উতল অহাৰ পিছত এয়া দেখা পাইছে ওপৰৰ বগা ফেন উঠি আহিছে আৰু এই ফেনখিনি আমি এতিয়া কাঢ়ি ল'ব লাগিব। দাইলখিনিৰ পৰা এই ফেনখিনি কাঢ়ি ল'লে আমাৰ দাইলখন খাবলৈ খুব সোৱাদ লগা হয়। যিহেতু এই ফেনখিনি আমাৰ স্বাস্থ্যৰ বাবেও ভাল নহয়, সেয়েহে এই ফেনখিনি এনেকৈ কাঢ়ি ল'ম আৰু পুনৰ দাইলখিনি বইল হ'বলৈ দিম। কিছু সময় দাইলখিনি বইল হোৱাৰ পিছত ইয়াতে কাটি থোৱা ভেজিটেবলছখিনি এড কৰি দিছোঁ আৰু এবাৰ ভালদৰে লৰাই ভেজিটেবলছখিনিও বইল হ'বলৈ দিম। আৰু এই গোটেই দাইলখিনি আৰু ভেজিটেবলছখিনি আমি ল' ফ্লেমতে বইল হ'বলৈ দিব লাগিব। প্ৰায় 70% দাইলখিনি বইল হৈ গৈছে। এতিয়া ইয়াতে মই ৰুকি লোৱা আদা ভালদৰে দি পিনে মিহলাই লৈছোঁ আৰু আকৌ কিছু সময়ৰ বাবে এইখিনি বইল হ'বলৈ দিম। আৰু বিলাহীটো যিহেতু সিজি গৈছে মই অকণমান ভাঙি দিছোঁ। দাইলখিনি প্ৰায় সিজিয়ে গৈছে আৰু পাচলিবিলাকো ধুনীয়াকৈ সিজি গৈছে দেখা পাইছে। আৰু এতিয়া মই দাইলখিনিত 1 টিস্পুন ঘি এড কৰি দিছোঁ আৰু ঘি এড কৰি বেছি সময় মই উতলাই নাথাকোঁ, গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু বেলেগ এটা বাউলত উলিয়াই ল'ম। আৰু এয়া একেবাৰে সহজতে বনাব পৰা খুব হেল্ডি আৰু অইল ফ্ৰী বইল দাইল ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেকৈ খোৱা নাই তেন্তে নিশ্চয় এবাৰ বনাই খাই চাব আৰু কেনে পায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেন্তে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।